এতিয়া আমাৰ বিলাহী দিয়া হৈ গ'ল মছলাত ধুনীয়াকৈ এতিয়া বিলাহীটো ভাজি লোৱা হ'ব ধুনীয়াকৈ ভাজি লোৱা হোৱাৰ পিছত আৰু এইফালে চব্জি সিজাই থোৱা এয়া কঁঠালৰ মুচিটো এয়া কচু পুলি আজি আমাৰ সন্ধিয়া চাহৰ যোগাৰ চলি আছে আৰু লগতে ঘৰত আলহী আহিছে ভাইটি খবৰ ল'ব ইমান মানে ৰ'দ দিছে সেইটো কাৰণে ভাবিলোঁ আজি বোলো কচু পুলি খাম সেইটো কাৰণে কচু পুলি ৰাতিপুৱা নহয় কালিয়ে উঠালোঁ আচলতে কচু পুলিখিনি কালি উঠাই পিনে একদম ধুনীয়াকৈ এতিয়া বাছোঁ কচু পুলি ঢেকীয়া আজি ৰাতিপুৱাতো এতিয়া ভাত পানী খাই বৈ উঠিছোঁ আৰু এতিয়া দুপৰীয়া সাজটোলৈ যোগাৰ কৰোঁগৈ গতিকে বলক আৰু দেখুৱাওঁ আপোনালোককো কালি বুটলি আনিছিলোঁ সেয়া আমি বোৱাৰী মই আমাৰ দেহা চবেই মিলি পিনে গতিকে এতিয়া বনোৱাটো মানে এতিয়াৰ পৰা বুলি যোগাৰ কৰি থাকোঁ আৰু ধুনীয়াকৈ শাক চাক বাচি মেলি থৈ দিওঁ বলক এয়া কচু পুলি আজিৰ দিনত কচু পুলি বনোৱা হ'ব এয়া কচু পুলিখিনি ধুনীয়াকৈ এয়া গুচাই লৈ এয়া গোটেই চুচখিনি উলিয়াই দিলোঁ ধুনীয়াকৈ গুচাই লৈছোঁ আকৌ এইফালে ঢেকীয়া অলপ আনিছিলোঁ ঢেকীয়াখিনিও ধুনীয়াকৈ বাছি থৈছোঁ আজিৰ দিনত কচু পুলি শাক আৰু ঢেকীয়া বনোৱা হ'ব এয়া ধুনীয়াকৈ গুচাই ল'লোঁ আৰু কচু পুলিৰ লগতে দালি কেনেকৈ বনাওঁ ৰেচিপিখন আপোনালোককো দেখুৱাম গুড মৰ্ণিং সকলোকে নমস্কাৰ কি খবৰ সকলো ভালে কুশলে আছেনে মই পূজা মোৰ ইউটিউব চেনেলটো আন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ ৰাতিপুৱা এতিয়া 11:30 বাজিলে 11:30 বজাৰ বুলি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ৰাতিপুৱাতে ভিডিঅ' কৰা নহ'লে আৰু যাওঁ এতিয়া ভাত বনাবলৈ গতিকে বলক আপোনালোককো লৈ যাওঁ পাকঘৰলৈকে কি বনাইছোঁ কি নাই বনাই আপোনালোককো অকণমান দেখুৱাওঁ আৰু বাকী বলক ভিডিঅ'টো একদম আৰম্ভ কৰি দিছোঁ শেষলৈকে বুলি একদম ভিডিঅ'টো আৰু চাই থাকিব ভাত সাজৰ আয়োজন কৰি আছোঁ এইফালে মোৰ ভাত উতলি আছে আৰু লগতে অথনি যে মই গুচাইছিলোঁ আপোনালোকক দেখাইছিলোঁ কচু পুলি বনৰীয়া কচু পুলিখিনি শাক বনাম আজি তাকে এয়া প্ৰথমতে অকণমান সিজাই ল'লোঁ সিজাই লৈ পানীখিনি পেলাই লৈ পিনে তাৰপিছত ধুনীয়াকৈ তৰকাৰীখন বনাম আপোনালোককো দেখোঁ পুলিখিনি বনাবৰ কাৰণে এইটো কেৰাহীতে মানে আগতে দালিটো অকণমান সিজাই লৈছিলোঁ সেইটো কাৰণে কেৰাহীত লাগি আছে দেই পিঁয়াজটো আগতে ভাজি লৈছোঁ পিঁয়াজটো আগতে ভাজি লোৱাৰ পিছতে ইয়াতে অকল আদা ৰচুন খুন্দি থোৱা হৈছে আদা ৰচুন আৰু অকণমান কেঁচা জলকীয়া আদা ৰচুন আৰু কেঁচা জলকীয়া খুন্দি থোৱা নতুন এটা পেষ্ট বনাই থোৱা হৈছিলে এতিয়া যিহেতুকে পিঁয়াজখিনি ধুনীয়াকৈ ৰঙা হৈ গ'ল সেইটো কাৰণে আদা ৰচুনটো দি দিয়া হৈছে আদা ৰচুনৰ লগতে হালধি গুড়া দিয়া হ'ব ইয়াতে তেলতে তাৰ উপৰি সোৱাদ অনুসৰি নিমখ দিয়া হ'ব আৰু এতিয়া এইখিনি ধুনীয়াকৈ ভাজি লৈ এতিয়া ইয়াতে অলপ মচুৰ দাইল আৰু কণ বিলাহী আৰু বৰ বিলাহীও দি দিয়া হৈছে কণ বিলাহীটো অলপ কম আছিলে যিহেতুকে বনৰীয়া কচু গুটি সজুৱাব পাত সেইটো কাৰণে টেঙাটো অলপ বেছি পৰিমাণে দিলে ভাল আৰু তেনেকৈ দালি আৰু লগতে কণ বিলাহী বৰ বিলাহী দুটাই দিয়া হৈছে যেতিয়া অকণমান ভাজি লোৱাৰ পিছত বিলাহীখিনি অকণমান গলিয়ন হৈ যাব তেতিয়া এই সিজাই থোৱা কচুখিনি দি দিয়া হ'ব কচু তৰকাৰী ৰেডি হৈ গ'ল এতিয়া আকৌ এইফালে বনাবলৈ লৈছোঁ ঢেকীয়া লগতে বুট দিছোঁ আৰু আলু আৰু এইফালে পিঁয়াজখিনি কাটি লৈছোঁ এতিয়া মোৰ তেল গৰম হৈ গ'ল এয়া এইখিনি চব্জি বনাম এতিয়া এয়া ভাত চব্জি ৰেডি হৈ গ'ল এয়া বুট এয়া কচু তৰকাৰী আৰু এইফালে এয়া ঢেকীয়া আলু চব্জি ৰেডি এতিয়া ভাত খাবলৈ লৈছোঁ একদম তৰকাৰী পূৰা উলিয়াই লৈছোঁ অথনি ভাত পানী খাই বৈ উঠাৰ পিছত আৰু মানে কি হ'ল শুলোঁ খোৱাৰ পিছত আৰু ভিডিঅ' বনাবলৈকে নহ'লে এতিয়া আকৌ সেয়া দেখাই মই গৈ আছোঁ ভাত পানী খাই বৈ শুই পিনে এতিয়া উঠিছোঁ যাওঁ দোকানলৈ পইচা লৈ আহিছোঁ বিস্কুট আনিবলৈ যাওঁ আৰু সেয়া আৰু ভিডিঅ' কৰিবলগীয়া নহ'লে আৰু এতিয়া গৈ আছোঁ দোকানৰ পৰা আহি লওঁ আহি আকৌ ভিডিঅ' ষ্টাৰ্ট আমাৰ সন্ধিয়া চাহৰ যোগাৰ চলি আছে আৰু লগতে ঘৰত আলহী আহিছে ভাইটিক খবৰ ল'বৰ কাৰণে লগতে বোৱাৰী বেমাৰ হৈছিলে তাইৰো খবৰ ল'বৰ কাৰণে এয়া চাহৰ কাৰণে বনাই আছে আৰু এতিয়া মালপুৰা এয়া
কথা হ'ব না ঘৰলৈ আহা আলহী এ আমি একদম খবৰ ল'বলৈ আহিছো হৰি ভাঙা এ চাহ এটা মালপুৰা চাহ এ হাতে হাতে লৈ আছে এইটো আমাৰ বেবিটো আৰু পাৰ চাহ কৰি আছে পুৰা লাগিছে আৰু এইটো ঐ আইতা ভতিজা চাবলৈ আহিলো অঁ খবৰ ল'বলৈ আইতা ভৰি ভগা গৈছে আমাৰ ভাত বনোৱাৰ যোগাৰ চলি আছে এইফালে আলু পিঁয়াজ কাটি থৈছে এয়া জলকীয়াৰ পৰা মায়ে বাচি বাচি উলিয়াইছে এয়া পকা পকা জলকীয়া এয়া আচাৰত দিবি না আমাৰ আচাৰত দিবলৈ জলকীয়া আৰু এইফালে বহাইছে ভাত এতিয়া আৰু লগতে আজি কিহৰ চব্জি বনোৱা হ'ব আপোনালোককো অকণমান দেখুৱাম আৰু এতিয়া এই মায়ে চব্জিৰ কাৰণে নহয় আচাৰৰ কাৰণে জলকীয়া কাটি আছে আৰু এইফালে ভাইটিয়ে চাই আছে চাকি বা ফ্ৰুট খাদ্যৰ ভিডিঅ' চাই আছে পূৰা একদম আৰু লগতে বহি চাওক হাতেৰাম খবা এই হাত একদম এনেকুৱাকৈ দি চাইছে মানে খাদ্যৰ ভিডিঅ' বাপৰে আৰু এইফালে আমাৰ দেউতা চাওক দেউতাই এনেকৈ ৰখি চাই দেখিলে দেখোন মানুহ একদম ভয় খাই যাবগৈ এই দেউতা সিফালে বেৰৰ ফিল্টাৰৰ পৰা পানী আনিব গৈছিলে দেউতা আৰু এইফালে আমি এনেকৈ চবেই একদম পাকঘৰত একেলগে মানে বহি লৈছোঁ বহি লৈ ৰাতিৰ মানে ভাত সাজৰ মানে যোগাৰ সকলোৱে মিলিজুলি তেনেকৈ কৰা হৈছে আৰু কঁঠালৰ চব্জি বনাবৰ কাৰণে এয়া চাওক কঁঠালখিনি প্ৰথমতে ধুনীয়াকৈ অলপ সিজাই ল'লোঁ সিজোৱাৰ পাছত এতিয়া কেৰাহীখন ধুনীয়াকৈ বহাই লৈছোঁ বোৱাৰীয়ে বনাব বাৰু মই নবনাওঁ প্ৰথমতে আগতে পিঁয়াজখিনি ভাজি লোৱা হ'ব পিঁয়াজখিনি ভাজি লোৱাৰ পিছত এইফালে মছলা পেষ্টটো এনেকৈ ৰেডি কৰিছোঁ আদা ৰচুন চব ধুনীয়াকৈ দি লৈ পিনে আৰু মাংসত আমি যি যি মছলা দিওঁ সেয়া মছলাই চব দিয়া হৈছে ইয়াত এয়া চব মছলা দি লৈছোঁ মছলা গোটেইখিনি দি লৈ পিনে এয়া গৰম মছলাটো অকণ বেছিকৈ দিব লাগে কাৰণ তেতিয়া খাবলৈ আৰু বেছি ধুনীয়া লাগে এয়া গোটেইখিনি মছলা দি পিনে বনোৱা হ'ব পিঁয়াজটো ধুনীয়াকৈ ফ্ৰাই কৰি লোৱাৰ পাছত পিঁয়াজটো আজি ৰান্ধনি বেলেগে এয়া বনাই আছে আৰু এইফালে বহি চোৱা মানুহ দেই চব্জি মোবাইল চাই দেখিছে নাই মোবাইল চাই মানে বা কিমান নাচায় এয়া ধুনীয়াকৈ ৰচুনখিনি আহিছে পিঁয়াজখিনি ধুনীয়াকৈ ৰঙা হৈ গ'ল পিঁয়াজখিনি ৰঙা হোৱাৰ পিছত এতিয়া এয়া মছলা দিয়া হৈছে লৰোৱা এতিয়া আমাৰ বিলাহী দিয়া হৈ গ'ল মছলাত ধুনীয়াকৈ এতিয়া বিলাহীটো ভাজি লোৱা হ'ব ধুনীয়াকৈ ভাজি লোৱা হোৱাৰ পিছত আৰু এইফালে চব্জি সিজাই থোৱা এয়া কঁঠালৰ মুচিটো এয়া কঁঠালৰ চব্জি ৰেডি হৈ গ'ল এতিয়া ভাত খাবলৈ লৈছোঁ এই আমাৰ দেহা ভাত খাই আছে কেনেকুৱা হৈছে দেহা মজা এয়া আমি খাবলৈ লৈছোঁ খাওঁ আৰু কি ধুনীয়া হৈছে কঁঠালৰ চব্জি বাই বাই আৰু এতিয়া ভিডিঅ'টোৰ পৰা বিদায় ল'ব সময় হৈ গ'ল গতিকে দিনটোত কেনেকৈ কি দেখাব পাৰিলোঁ ইমান ভালকৈ দেখুওৱা নহ'লে ৰেচিপি কেইখনৰহে ভিডিঅ' বেছিকৈ দেখুওৱা হ'ল গতিকে কাইলৈ পুনৰ এটা ভিডিঅ' দি আকৌ লগ পাই আছোঁ বাই বাই গুড নাইট জয় আই অসম